নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ ভালনে? আজি মই দেখাম আপোনালোকক আমাৰ হোম টুৰটো। অলপ দেখাইছোঁ আমাৰ ঘৰটো। এইজনী আমাৰ পোৱালি, গৰু পোৱালিজনী। দিনৰ দিনটো বৰষুণ। এতিয়া অকণমান মানুহজনে কলপাত কাটি দিছে, তাকে খাই আছে। এইয়া আমাৰ ঘৰটো। সেইফালে নিকি ইমান এটা হেৰি নহয়, ঘৰটো বনাই আছে যিহেতু ৰং চং কৰা নাই। নিকি হাই কৰি দিয়া। দাদা ভিতৰলৈ গুচি গ'লগৈ। বালিখিনি ঘৰ বনাইছে যিহেতু ভিতৰত ৱাল এখন দিয়া হোৱা নাই, ৱালখন দিবলৈ বালিখিনি আনি থৈ দিছে। মানুহজনে কেতিয়াবা কাম সময় পালে মানে বনাই থাকে। আমাৰ ঘৰত বানপানী, আগফালে পিছফালে গোটেই বানপানী। বাৰীখন এইখিনি হেৰি নহয় আকৌ, সেইদিনাখন মানুহজনে যেতিয়া ৰ'দ দিছিলে তেতিয়া ঘাঁহখিনি অলপমান কাটি দিলে। সেইডোখৰতে আছে পুখুৰীটো পানী অকণমান ভৰ্তি হ'লে মানে আমাৰ এইফালে আহি যায় পানী। ইয়াৰ পৰা সেয়ালৈকে হৈ যায়, আগফালেকে আমাৰ পানী হৈ যায়। পানীখিনি এই আগফালডোখৰ এতিয়া নিকিয়ে খুব ভাল পাইছে। আমাৰ ঘৰতে পানী হৈ গৈছে, পানী হৈ যাব পাইছে। এতিয়া মই তাক দিনতে ঘৰ নিয়াই থৈ দিওঁ ন নেকি? এইফালে চোৱা, মাছো আহিব ন? খাই গৈ দিয়া আকৌ। কি খাব আপোনালোকক কৈ দিয়া? এই আমাৰ পানী, আমাৰ ইয়াত মাছ ওলাই গৈ দিয়া বেটা। আমাৰ ইয়াত আকৌ খালি মাছো ওলাই দে, ডাঙৰ মাছ ওলাই আকৌ আমাৰ ইয়াত। আমাৰ বৰশীও বাঢ়ি ওচৰ ল'ৰাখনে। এইটো এখন আমাৰ বাৰাণ্ডাখন, এয়া বাইকখন। এয়া বাইকখনত আমাৰ নিকি নামটো লিখা আছে। এয়া নিকি। ইমান এটা হেৰি নাই আমাৰ ঘৰখন, একো বস্তু বাহনি নাই আৰু। এইফালে চকী কেইখনমান আছে, ইয়াত বহিবলৈ। এইটো টিভিটোত আকৌ ৰিচাৰ্জ নাই। এনেই চাওঁ, ইমান এটা নেচায় মানে। কেতিয়াবা মোবাইলটো পইচা নাথাকিলে মানে টিভিটো চাওঁ লাগে। টিভিটো এই একেই। এফালে মোৰ মা আৰু দেউতা মই নাপালোঁ। মাক মই লগ পাই, মাক মই পাইছিলোঁ, এবছৰ পাইছিলোঁ। মানে পৰ্দাখনৰ ষ্টেণ্ড একো নাই, এইখিনি লগাবলৈ আছে। এইটো লাইটৰ একো কানেকশ্যন কৰা নাই, অকল এনেকৈ দি থৈ দিয়া আছে। এইফালে আমাৰ ইটো ৰুমলৈ যায়। এইখন আমাৰ থাপনাখন। মই ধূপ চাকি জ্বলালোঁ যেতিয়া সন্ধিয়া লাগিছে। চোনো হৰি হৰি মহাদেৱ কৈ দিয়া। গণপতি বাপ্পা। আমাৰ বিচনা। এইফালে নিকি ন নেকি? এইফালে এখন আমাৰ খিৰিকীখন, যিহেতু খিৰিকীখনত আমাৰ পৰ্দা নাই কাৰণে, মানে ষ্টেণ্ডটো নাই লগা কাৰণে এতিয়া কম্বলখন দি ঢাকি থৈ দিছোঁ। আৰু এইফালেতো নিকি স্কুল যোৱা বেগ, নিকি স্কুললৈ নিয়া বেগ, আৰু মই তলৰটো মই কামলৈ নিয়া বেগ হয়। এইটো হাফা বিস্কুট এতিয়া খাইছিলে তাই। এয়া নিকি ডেইলি কাপোৰ পিন্ধা, এইটো ইয়াতে থৈ দিছোঁ। এইটো কি খুংটোতে থৈ দিছোঁ আৰু এইটো যিহেতু তাই সদায় এইটো ইউজ কৰি থাকে কাপোৰ। এই লেতেৰা হ'ব, এই পিন্ধাম, এইবিলাক কাপোৰ। তাই ভাগৰ এখন বৰ্ডৰ চাৰ্জ লগাই থৈ দিছোঁ মোবাইলটো। এই আমাৰ নিকি জোলনা জ্বলিছে, ঘৰৰ ভিতৰতে এখন জোলনা লগাই থৈ দিছোঁ। নিকি এইফালে হাই কৈ দিয়া। মই জোলনা জ্বলিছে কৈ দিয়া। এখন শাৰী লগাই লৈছোঁ। ইয়াতো গডৰেজটো এনে কাপোৰ ভৰাই থৈ দিছোঁ মই। এখন আমাৰ ড্ৰেছিং আনা। এয়া নিকি পুতলা, এইটো অনলাইনত অৰ্ডাৰ দিছিলোঁ পুতলাটো। পুতলাটো হৈছে আমাৰ প্ৰথম বিয়া হওঁতে মেলা হৈছিলে, মেলাৰ পৰা লৈছিলোঁ। এয়া এই নিকি বেবী অইল, লিপষ্টিক, এইফালে মোৰ এল'ভেৰাৰ জেল, ফ্ৰেছ এল'ভেৰা। এইটো শ্ব'কেছটো এইটো কত দিনৰ হয় আৰু টিভিটো শাহু মাই কিনি থৈ যোৱা, একো নচলে। এইটো এনেকৈ পৰি আছে। এইফালে বাকচটোত মোৰ কিতাপ পত্ৰ থৈ দিছোঁ, যিহেতু সেই টেবুলখনত থৈ দিব নোৱাৰোঁ। ল'ৰানে গোটেই মোৰ যোনবিলাক লাগতিয়াল সেইবিলাক ফালি পেলাব। এয়া আলনা দালিত কাপোৰবিলাক জাপি থৈ দিছোঁ। এয়া আলনা নিকি। এই ড্ৰেছিং আনাত মই বস্তু থ'ব নোৱাৰোঁ, সেইদিনা মই শ্ব'কেছটো ইয়াত ভৰাই থৈ দিওঁ। আমাৰ নিকি কি কৰিছা তুমি? মোৰ ক্ৰীমটো যে তাই খতম কৰি দিয়ে আৰু নিজৰ ক্ৰীমটো নলগাই। তাই নিজৰ ক্ৰীম কেতিয়াও নলগায়। উঠি ইয়াত সদায় লিপষ্টিক লগাব, পাউডাৰ লগাব। কি লগাই দিম? ঠিক আছে হ'ব। হাই কৰিলোঁ আগে। ইয়াত কোনো নহয়, ইয়াত মাহেঁতি আহিলে মানে কেতিয়াবা শুৱে ইয়াত। এখন এইফালে ৱালখন বনাই আছে, ভাইটি ভাগৰ ৰুম।
এইটো যিহেতু ভাইটিয়ে ৱেল্ডিং কৰে কাৰণে ৱেল্ডিং কৰিবলৈ এইবিলাক আনি থৈ দিছে ইয়াত ভাইটিয়ে হয় সেইফালে এখন খিৰিকীখন ৰং কৰা নাই সেইদিনাখন বেছি দিন হোৱা নাই ইয়াতে প্লাষ্টাৰ কৰা ফ্ৰিজটো এনেই নামত হাতে একো নাই আকৌ এখন ফেনখন ৱালখন সেইদিনাখন বনাই আছে মানুহজনে মানে ডেইলি কাম হয়তো অকল দেওবাৰ দিনাখনে ছুটি পায় কাৰণে অকল দেওবাৰে কাম লাগে এয়া বনাই আছে চৌকাটো যিহেতু বনাই আছে এতিয়া এইফালে বনাবলৈ লৈছে সেইটো কাৰণে এনেই থুমুকে গেছ চিলিণ্ডাৰটো থৈ দিছোঁ বাচন বৰ্তনবিলাক থৈ দিছোঁ পিছৰ ৰুমটো যেতিয়া হ'ব মই তেতিয়ালৈ আপোনাক ভালদৰে দেখাই দিম আপোনালোকক আমাৰ সজাবলৈ একো নাই এইডাল বিহুত যেতিয়া কমিটি এইবিলাক দিয়ে পিন্ধিবলৈ যেতিয়া ভাইটিয়ে কাৰাতে খেলি পাইছে এইবিলাক মামৰে ধুইছেগৈ আৰু সজাবলৈ একো নাই যেতিয়া ছোৱালী ডাঙৰ হ'ব তেতিয়া সজোৱা বস্তুবিলাক ভালদৰে আনিম এইফালে এখন বিহু কেলেণ্ডাৰ আনি থৈ দিছোঁ বিহু কেলেণ্ডাৰ এখন আমাৰ ঘৰটো আজি এনেই আপোনালোকক দেখালোঁ ভালদৰে হোৱা নাই যিহেতু বনাই আছে ঘৰটো মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই গুড নাইট শুভৰাত্ৰি এফালে ল'ৰাও কৈছে হা বাই বাই